নমস্কাৰ, মই সকলোকে স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ 11 জুন তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছ কেইটামান। প্ৰথমটো হৈছে ইটালীৰ গ্ৰেজিয়া আলোচনী বেটুবাটত লাভলীনা বৰগোহাঁই স্থান লাভ কৰিছে। এইটো আপোনালোকক সুধি দিব পাৰে, গ্ৰেজিয়া আলোচনী বেটুবাটত কোনগৰাকী অসমীয়াই স্থান লাভ কৰিছে। আৰু ছেকেণ্ডটো হৈছে নিৰাপত্তা পৰিষদত 5খন অস্থায়ী ৰাষ্ট্ৰ আঁতৰিব। তাৰ ঠাইত নতুনকৈ 5খন অস্থায়ী সদস্য ৰাষ্ট্ৰ জইন হ'ব, অন্তৰ্ভুক্ত হ'ব। যিকেইখন অন্তৰ্ভুক্ত হ'ব সেইকেইখন হৈছে ইকুৱেডৰ, জাপান, মাল্টা, মোজাম্বিক আৰু ছুইজাৰলেণ্ড। আৰু যি 5খন আঁতৰিব সেইকেইখন হৈছে ভাৰত, আয়াৰলেণ্ড, কেনিয়া, মেক্সিকো আৰু নৰৱে। মুঠ অস্থায়ী সদস্য ৰাষ্ট্ৰ থাকে 10খন। নেক্সটলৈ যাওঁ। নতুনকৈ কেইগৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰিছে, সিহঁতে কোনটো বিভাগৰ দপ্তৰ লাভ কৰিছে সেইকেইটা আমি চাম। নন্দিতা গাৰ্লুচা, শক্তি সমবায়, খনি আৰু খনিজ পদাৰ্থ, খিলঞ্জীয়া জনজাতি, বিশ্বাস আৰু সংস্কৃতি। জয়ন্ত মল্ল বৰুৱাই কি লাভ কৰিছে? জনস্বাস্থ্য, কাৰিকৰী দক্ষতা বিকাশ আৰু নিয়োগ, পৰ্যটন, এইকেইটা দপ্তৰ লাভ কৰিছে। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। ছাবস্ক্ৰাইব কৰক, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।